নমস্কাৰ সাকসেছ পৰিয়ালৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে 10 মিনিট ৰুলৰ বিষয়ে জানিম, যিকেইটা আমি ৰাতিপুৱা ফলো কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। ভিডিঅ'টো আমাৰ বাবে প্ৰয়োজনীয়, গতিকে আপোনালোকে শেষলৈকে চাব বুলি আশা থাকিলে। যদি আমি 10 মিনিটৰ নিয়ম সদায় ফলো কৰোঁ, তেতিয়াহ'লে আমি কেতিয়াও ভাগৰুৱা অনুভৱ নকৰোঁ। আমাৰ মগজুৰ শক্তি দুগুণে বাঢ়িব আৰু আমি শাৰীৰিক আৰু মানসিকভাৱে এটা সুস্বাস্থ্যৰ গৰাকী হ'ব পাৰিম। আমি ৰাতিপুৱা 10 মিনিটৰ অভ্যাসৰ দ্বাৰা আমি বিচৰা সকলো পাব পাৰিম। যদি বিশ্বাস হোৱা নাই, ভিডিঅ'টো শেষলৈকে চাওক। ভিডিঅ'টোত ৰাতিপুৱাৰ বাবে কেইটামান ভাল অভ্যাসৰ কথা কোৱা হৈছে, যিকেইটা আমি 10 মিনিটৰ বাবে যদি কৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনে সলনি হ'ব। এক সপ্তাহত আপোনালোকে তাৰ পজিটিভ ৰিজাল্ট দেখা পাব। প্ৰথমটো অভ্যাসৰ মতে ৰাতিপুৱা শুই উঠি এগিলাচ পানী খোৱাটো। এতিয়া আপোনালোকে ভাবিছে চাগে এইটোতো আমি সকলোৱে জানো বা আপোনালোকে কৰেও, যদি কৰে জনাব। আচলতে আমাৰ মগজুত 70% পানী থাকে আৰু যদি আমি ৰাতিপুৱা উঠিয়ে পানী খাওঁ, তেতিয়াহ'লে ই আমাৰ শৰীৰ তথা মগজুক স্ফূৰ্তি প্ৰদান কৰে। একেৰাহে 7 পৰা 8 ঘণ্টা শুই থকাৰ পিছত আমাৰ শৰীৰত পানীৰ নাটনি হয়। ইয়াৰ বাবে আমি ভাগৰুৱা খিংখিঙীয়া অনুভৱ কৰোঁ। সেইবাবে আমি শুই উঠিয়ে খালী পেটত এগিলাচ বা দুগিলাচ পানী লাহে লাহে খোৱাটো ভাল। এনে কৰিলে আমাৰ শৰীৰৰ পৰা টক্সিনবিলাক ওলাই যায় আৰু যদি বিচাৰে তেতিয়াহ'লে পানীত নেমু বা মৌ মিহলাইও খাব পাৰে। যদি পাৰে তেতিয়াহ'লে এটা তামৰ পাত্ৰত থোৱা পানীহে ব্যৱহাৰ কৰিব। দ্বিতীয় অভ্যাসটোৰ মতে বিচনাখন ঠিক কৰা। আমি যদি ৰাতিপুৱা শুই উঠি বিচনাখন ঠিক কৰোঁ, তেতিয়াহ'লে কোঠাটোৰ 50% কাম হৈ যায়। এটা কথা কল্পনা কৰক, এতিয়া এখন পাৰি থোৱা বিচনা আৰু এখন ঠিক নকৰা বিচনা। কোনখন দেখি আপোনালোকৰ ভাল লাগিছে? নিশ্চয় ঠিক কৰাখন। বিচনা ঠিক কৰিলে আমি আমাৰ মগজুক দিনটোৰ বাবে ডিচিপ্লিনত ৰাখিব পাৰোঁ। মগজুৱে এটা ছিগনেল পায় যে আমি দিনটোৰ প্ৰথমটো কাম পূৰা কৰিলোঁ আৰু নেক্সট কামলৈ আমি আৰু অধিক মটিভেটেড অনুভৱ কৰোঁ। কথাটো সৰু কিন্তু অতিকৈ আমাৰ বাবে লাভদায়ক। তৃতীয়টো হৈছে গান শুনা। গান শুনিবলৈ সকলোৱে ভাল পায়। যদি ভাল পায় তেতিয়াহ'লে জনাব। আমাৰ গানৰ টেষ্টে আমাৰ পাৰ্চনেলিটিৰ কথা কয়। অৰ্থাৎ আমি যেনেকুৱা গান শুনো তাৰ মতে আমি আমাৰ নিজৰ স্বভাৱ অনুমান কৰিব পাৰোঁ। অৰ্থাৎ আমি কেনেকুৱাত আমাৰ গানৰ সোৱাদৰ ওপৰত নিৰ্ভৰ কৰে। সেইবাবে মাত্ৰ 10 মিনিটৰ গানেই আমাৰ মুড ভাল বা বেয়া কৰিব পাৰে। আমি সদায় ৰাতিপুৱা 10 মিনিট ভাল পজিটিভ বা পিচফুল গান শুনিলে আমি দিনটোৰ বাবে তেনেকুৱা অনুভৱ কৰিম। কিন্তু যদি চিঞৰ বাখৰ কৰা এগ্ৰেছিভ গান শুনো, তেতিয়াহ'লে সেইমতেই আমাৰ দিনটো আগবাঢ়িব। গতিকে ৰাতিপুৱাৰ সময়ত সদায় 10 মিনিট হ'লেও পজিটিভ বা পিচফুল মাইণ্ডৰ কিছুমান গান বা মিউজিক আপোনালোকে শুনিব। 4 নম্বৰটো হৈছে ভাল কিতাপ পঢ়া। আমি যদি দিনটো ভাল হোৱাটো বিচাৰোঁ, শান্তিময় হোৱাটো বিচাৰোঁ, তেতিয়াহ'লে আমি কিতাপ বা ই-বুকৰ জৰিয়তে আমি সফল বা ইনস্পায়াৰিং কিবা পঢ়িব লাগিব। যদি পঢ়িব নিবিচাৰে, তেতিয়াহ'লে 10 মিনিটৰ কোনোবা এখন ভাল ইনস্পায়াৰিং কিতাপৰ বুক চামাৰি শুনিব পাৰে। আজিকালি অনলাইনত এইবিলাক অতি সহজতে উপলব্ধ হয়। গতিকে বহুত ডাঙৰ ডাঙৰ কিতাপ পঢ়াৰ কোনো প্ৰয়োজন নাই। 5 নম্বৰ অভ্যাসটো হৈছে গভীৰ উশাহ নিশাহ লোৱাটো। বেছিভাগ মানুহৰে ধ্যান কৰাটো 10 মিনিটৰ বাবে অসম্ভৱ হৈ পৰে, কিন্তু দীঘল উশাহ নিশাহ লোৱাটো সকলোৰে বাবে সহজ। আমি ভাল দিন এটিৰ বাবে সদায় ৰাতিপুৱা 10 মিনিটৰ বাবে দীঘল উশাহ নিশাহ ল'ব লাগে। ইয়াৰ পৰা হ'ব এইটো যে আমি শান্ত অনুভৱ কৰিম। আমাৰ ফ'কাছ আৰু কনচেনট্ৰেশ্যন বাঢ়িব, খং কমিব, চিন্তা কমিব। যদি আপোনালোকে জোখতকৈ অধিক ভাবে বা দিনটো খিংখিঙীয়া বা ভাগৰুৱা অনুভৱ কৰে, তেতিয়াহ'লে এই 10 মিনিটৰ অভ্যাস আপোনাৰ বাবে লাভদায়ক হ'ব। ই শাৰীৰিক আৰু মানসিকভাৱে অতি লাভদায়ক। 6 নম্বৰটো হৈছে শৰীৰ চলাচল কৰা। যদি আমি ৰাতিপুৱা ব্যায়াম কৰোঁ, তেতিয়াহ'লে দিনটোৰ বাবে ই আমাক এনাৰ্জাইজ কৰি ৰাখিব। যদি আমি অলপ দেৰি হ'লেও ভালদৰে ষ্ট্ৰেচিং কৰোঁ,
তেতিয়াহ'লে ই আমাৰ জইণ্ট আৰু হাড়ৰ বাবে অতি লাভদায়ক। যদি আপুনি দিনটো ভাগৰুৱা অনুভৱ কৰে আৰু ষ্ট্ৰেছ ফিল কৰে, তেতিয়াহ'লে 10 মিনিটে আপোনাৰ দিনটো ভাল কৰি দিব। আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ হেভি ব্যায়াম কৰাৰ প্ৰয়োজন নাই। আপোনালোকে মাত্ৰ একেবাৰে সহজ ব্যায়ামবিলাক ল'ব পাৰে। সপ্তমতে, সূৰ্যৰ পোহৰ। গছ-গছনিৰ দৰে আমি মানুহবোৰৰ বাবেও সূৰ্যৰ পোহৰ অতি দৰকাৰী। সূৰ্যৰ পোহৰে আমাৰ মুড ঠিক কৰাৰ উপৰিও আমাক ভিটামিন ডি দিয়ে আৰু ই মগজুত চেৰ'টনিন নামৰ কেমিকেল বৃদ্ধি কৰাত সহায় কৰে, যাক হেপী হৰম'ন বুলিও কোৱা হয়। যদি আপুনি ঘৰৰ ভিতৰতে থাকে বা একেখন টেবুলতে বহি কাম কৰি থাকে বা একেডোখৰ জেগাতে বহি কাম কৰে, তেতিয়াহ'লে ই আপোনাক চিন্তা, খিংখিঙীয়া ভাৱ, ভাগৰুৱা অনুভৱ কৰাব। কিন্তু 10 মিনিটৰ সূৰ্যৰ পোহৰে আমাক এইবোৰৰ পৰা ৰক্ষা কৰিব। অষ্টমতে, গা ধোৱাটো। ৰাতিপুৱাই যদি আমি ব্যায়াম কৰাৰ পাছত গাটো ধুই দিওঁ, তেতিয়াহ'লে আমি বহুত ফ্ৰেছ ফিল কৰিম আৰু আমাৰ দিনটো ভাল কৰিবৰ বাবে ই বহুতেই পৰ্যাপ্ত। সেইবাবে আমি দিনটো ভাল যাবৰ বাবে ৰাতিপুৱাই ঠাণ্ডা পানীৰে গা ধোৱাটো উচিত। 9 নম্বৰ অভ্যাসটোৰ মতে দিনটোৰ আমি পৰিকল্পনা কৰাটো। আমাৰ দিনটো কেনেভাৱে যাব বা আমি কি কি কৰিম দিনটোত, সেই পৰিকল্পনাবিলাক এখন কাগজত লিখি থ'ব লাগে। আজিকালি মোবাইলতো লিখিব পাৰি, কিন্তু মোবাইলত লিখিলে আমাৰ মনটো ডাইভাৰ্ট হ'ব পাৰে। সেইবাবে কাগজত লিখাটো অতিকৈ ভাল। আৰু যিবিলাক কাম আপোনালোকে কাগজত লিখিলে সেই কামবিলাক যদি হৈ যায়, তেতিয়াহ'লে তাক যদি এটা টিক মাৰ্ক দিয়ে, তেতিয়াহ'লে কামটো কৰিলোঁ বুলি আমাৰ মনত এটা পজিটিভ ভাৱ সোমায় আৰু আমি কামটো সম্পূৰ্ণ কৰিলোঁ বুলি নিজকে ক'ব পাৰোঁ। দিনটোৰ যদি আমি প্লেনিং কৰোঁ, তেতিয়াহ'লে এটা সজাই থোৱা ঘৰৰ দৰে, অৰ্থাৎ এটা অৰ্গেনাইজ ঘৰৰ দৰে আমাৰ দিনটো অৰ্গেনাইজ হৈ থাকিব। আপোনালোকে এইখিনি আগদিনা ৰাতি শোৱাৰ আগতো কৰি ল'ব পাৰে বা ৰাতিপুৱা কৰিব পাৰে। ইয়াৰ পিছতো হৈছে নিজক চোৱাটো। আমি বহুতেই দিনটোৰ শেষত বা আৰম্ভণিতে নিজৰ মোবাইলতে সময় দিওঁ, ৰাতি শোৱাৰ আগতেই হওক বা ৰাতিপুৱা উঠাৰ আগত। কিন্তু ই বহুতেই বেয়া অভ্যাস। যদি আমি ৰাতিপুৱা 10 মিনিটো শান্তিৰে বহি নিজৰ জীৱনটোক বিশ্লেষণ কৰোঁ, নিজৰ লক্ষ্যবিলাকক ফ'কাছ কৰোঁ, আমি কি কৰিছোঁ, ভাল কৰিছোঁ নে বেয়া কৰিছোঁ ইত্যাদিবোৰ যদি ভালদৰে সদায় 10 মিনিটৰ বাবে বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে ই আমাৰ দিনটো বনাই দিব। আমি নিজকে প্ৰশ্ন কৰিব লাগিব আমাৰ নিজৰ লক্ষ্যৰ বিষয়ে, আমাৰ একশ্যনবিলাকৰ বিষয়ে। এই 10 মিনিটৰ অভ্যাসকেইটা আপোনালোকে হয়তো সহজ যেন পাইছে আৰু বহুতে হয়তো ইয়াৰে ভালেকেইটা কৰেও, কিন্তু এই সহজ যেন লগা অভ্যাসবোৰেই আমাৰ দিনটো সলাবৰ বাবে, ভাল কৰিবৰ বাবে যথেষ্ট। গতিকে আপোনালোকে ফ'ল' কৰিবলৈ নাই কমেণ্টত জনাব আৰু ইয়াৰ ভিতৰত আপোনালোকে কোনকেইটা এতিয়ালৈ কৰি আছে জনাব। আপোনালোকৰ বহুমূলীয়া সময়কণ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।